সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে মহা অষ্টমী আৰু নৱমীও বোলে ইভিনিং টাইমলৈকে নৱমী হৈ গৈছিলে। তো অষ্টমী আৰু নৱমী একেদিনাই পৰিছিলে। আজি আমি ওলাই আহিলোঁ এয়া হাটগাঁৱত একেবাৰে টেম্পু ৰাউণ্ডৰ আৰ্হিত মানে বনাইছে। ইমান ধুনীয়া লাগিছে চাওকচোন, মানে ভিতৰৰ পৰা বহুত ধুনীয়া হয়। ভিতৰ ভাগলৈ সোমাই যাওঁ ব'লকচোন। দেখা পাইছে ওপৰত কিমান ধুনীয়াকৈ দি দিছে ন, গমেই নাপায় মানে আচলি হয় নে নকলি হয়। ইমান ভাল লাগিছে আৰু বহুত ভিৰ লাগি আছিলে। তেনেকৈ লাইনত ৰৈ অৱশেষত গৈ ভিতৰ সোমাইছোঁ মানে মাজৰ জেগাখিনি খালী ৰাখিছিলে, সেইকাৰণে বহুত ভিৰ লাগিছিলে। পূজা কৰি আছিলে তাতে। আৰু আমি এয়া ছাইডেৰে এনেকৈ বাঁহ বান্ধি দিছিলে, ছাইডেৰে যাব লাগে। তো আমি গৈ আছোঁ, ব'লক ওচৰৰ পৰা চাওঁগৈ। আমি গৈ থাকোঁ এতিয়া, আৰু ভিতৰত সোমাই মানে বহুত ভাল লাগিছে। কিবা এটা বেলেগ ফিল পাইছোঁ আৰু কালাৰখিনি তেনেকৈ ব্লু কালাৰ কৰি দিছে ন। আৰু এয়া জামত ফচি গৈছোঁ মই। এয়া আমি ধুনীয়াকৈ একেবাৰে ফূৰ্তি কৰি আহি ওচৰ পাইছোঁহি। আৰু অলপমান যাব লাগিব। এয়া মানুহৰ ভিৰ দেখা পাইছেনে? চাইডে গোটেই মানুহ পূৰা ভিৰ লাগি গৈছে। এয়া ওচৰত পালোহি আৰু ইমান ধুনীয়া লাগিছে ন দেৱীভাগ। আৰু এইফালে ওলাই আহিলোঁ। এয়া NB নিউজৰ কিবা মানে হেৰি কৰি আছিলে আৰু তাতে খিনি ধুনীয়াকৈ একদম জীৱন্ত দেৱী বহাই থৈ দিছে ইয়াতে। শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা দি পেলাই NB নিউজৰ প্ৰমোশ্যন কৰি আছিলে। নিউজ চেনেলটো বোলে নতুনকৈ খুলিছে। আৰু এয়া আহি পালোহি গীতানগৰ। এয়াও বহুত ধুনীয়া লাগিছে। ইয়াতো বহুত ভিৰ লাগি আছিলে, মানে স্পেচটো বেছি আছে যিহেতু ইয়াতে মানুহৰ ভিৰটো বহুত বেছি। তো এনেকৈ হ'লে ভালেই লাগে বাৰু। আৰু মণ্ডপটো ইমান ধুনীয়া আৰ্হিত বনাইছে। এইটো কি বা ময়ো ইমান ধৰিব পৰা নাই। ঠিক অলপমান মানে কিবা বাহিৰৰ কিবা হয় নেকি তেনেকুৱা লাগিছে। আৰু এয়া আহি পালোঁ, এতিয়া ব'লক ভিতৰলৈ সোমাই যাওঁ। এয়া আমাৰ চাওঁতে ৰাজদাও আহি পালে। চব আমি লগ হৈ আছোঁ এটাকৈ। এইফালে একেবাৰে মানুহজন দেখা পাইছে, মানে খাপলাংকাই নিচিনাই লাগিছে অলপমান। এজনৰ নামটো নাজানো কি হয়। তো এনেকৈ খাৰা হৈ আছে। ইমান টাইম কেনেকৈ খাৰা হ'ব পাৰে নাজানো আৰু। কি লাখুটিডাল আছে যে সেইডালৰ চাপৰ্টতে ৰৈ আছে চাগে। আৰু এইফালে আমি লাইনত সোমাই গ'লোঁ ভিতৰত সোমাবৰ কাৰণে, দেৱী দৰ্শন কৰিবৰ কাৰণে। তাত ধুনীয়াকৈ আৰতি হৈ আছিলে। ব'লক আৰতি শুনো। দৰ্শন কৰি ওলাই আমি এয়া জেলেপি খাবৰ কাৰণে আহিলোঁ। পূজাত যিহেতু জেলেপি মেইন, তো জেলেপি খাবৰ কাৰণে এয়া জেলেপি বনাই আছে গৰমে গৰমে। আমিও এতিয়া গৰম জেলেপি পৰিৱেশন কৰিম। আৰু সেয়া লৈ ল'লোঁ জেলেপি আৰু নিমকি, মানে মিঠাৰ লগত অলপমান নিমখীয়া হ'লে ভাল লাগে। যিটো মিঠা খাবলৈ ইমান ভাল নালাগে, মোৰ ভাল নাপাওঁ। এয়া মিঠাৰ লগত অকণমান নিমকি লৈ লৈছোঁ আৰু গোটেইকেইটাই ধুনীয়াকৈ জেলেপিৰ আমেজ লৈ আছোঁ পূজাৰ বতৰত যিহেতু। তো আপোনালোকে খাইছেনে নাই জনাব দেই। পূজাত যিহেতু জেলেপি খায়েই সকলোৱে, ভাল লাগে। এয়া গোটেইকেইটাই পূৰা একদম ফূৰ্তি কৰি জেলেপি খাই আছোঁ। তাৰপিছত এয়া আহি পালোহি লতাশিলৰ পূজাস্থলী। লতাশিলত দেখিছে গোটেই মানুহ, আৰু এই মাজত পূৰা বোকা। তাৰপিছত আমি এইখিনিতে দুজনৰ কাৰণে ৰৈ দিছোঁ। ইফালে বাও আহিলে, আৰু ইয়াতে পুৰি আছে গাহৰি, পলু, মাছ, কেঁকুৰা কিবাকিবি। এইবোৰ চাইমদ কিবা তেনেকুৱা ধৰণৰ আছে নেকি। আমি এইখিনিতে ৰৈ আছিলোঁ কাৰণে অকণমান দেখাই দিলোঁ। এয়াও কোনে কোনে গাহৰি খাই ভাল পায় আৰু পলু খাই ভাল পায় জনাবচোন। তো এইফালে বা নাক চাক কুচাই ৰৈ আছে। এয়া লতাশিলৰ পূজাৰ মণ্ডপ কেনেকুৱা লাগিছে। এয়াও বহুত ধুনীয়া লাগিছিলে। তো ইয়াতো ভিতৰৰ ভাগত সোমাই দেখাম। এয়া চক ভিতৰলৈ সোমাই আহিলোঁ। ইয়াতো বহুত ভিৰ আছিল, আৰু ইয়াত ফটো উঠাবৰ কাৰণে মাত্ৰ 1 মিনিটো টাইম দিয়া নাছিল চাগে, খুব কমেই দিছিল। এখনমান ফটো উঠোৱাৰ পাছতে তাৰ পৰা চিকিউৰিটিয়ে পঠাই দিছিলে। তো বেছি ভিৰ হ'ব দিয়া নাছিলে, সেইকাৰণে ভালেই বাৰু। আৰু ফটো উঠোৱাৰ লগে লগে মানে পঠাই দি আছে আৰু বাহিৰলৈ। তো আমিও দুখনমান ফটো উঠি ল'লোঁ। ফটোটো মেইন, সকলো পূজাস্থলীতে উঠি আছে। আৰু বা আৰু মই এয়া আহি পালোঁহি সৰলুত, প্ৰাগজ্যোতি কলেজৰ ওচৰতে যিহেতু হৈ আছে তাতে আহিলোঁ। বায়ে মই এয়া গৈ আছোঁ। ইয়াতো বহুত ধুনীয়া থিম এটা ৰাখিছে, ভাল লাগিছে। তো ব'লক ভিতৰলৈ ইয়াতো সোমাই চাওঁ। এয়া দেখিছেনে ইমান ধুনীয়া থিমটো, ভাল লাগে। এনেকুৱা ইউনিক হ'ব লাগে কিছুমান। ইয়াতো বহুত ভিৰ, পূজাত চবতে বহুত ভিৰ। তেতিয়া আমাৰ প্ৰায় 11-12টামান বাজি গৈছিলে, তথাপিও ইমান ভিৰ আছিল। তো এনেকৈ লাইনত ৰৈ অৱশেষত সোমাই গৈ আছোঁ আৰু। ব'লক আপোনালোকো আমাৰ লগতে। এয়া আমি ভিতৰত সোমাই পালোঁ দেৱী মাৰ ওচৰত।
ধুনীয়াকৈ সেৱা কৰি লৈ পেলাইনি ফটো দুখনমান উঠিবলৈ লৈছোঁ। এয়া বা মই চেলফি উঠি আছোঁ আৰু ইফালৰ পৰা ভিডিঅ' কৰি আছিলে। তো পূজাস্থলী এখনতকৈ এখন মানে ওপৰত ভাল লাগি গৈ আছে। মানে কোনখন ভাল ক'ম কোনখন বেয়া ক'ম মানে ক'ব নোৱাৰি আৰু সকলোৱে ভাল লাগিছে। ইখনতকৈ ইখন ওপৰত য'ত সোমাই গৈ আছোঁ। বহুত ভাল লাগিছিলে আৰু থিমবোৰ বহুত ধুনীয়া ধুনীয়া ৰাখিছে, ভাল লাগিছে সেইকাৰণে। ইয়াতো ইমান ভিৰ দেখা পাইছে। গোটেইখিনি আমি এয়া ওলাই আহিলোঁ বাহিৰত, ধুনীয়াকৈ একদম ৰাসত যেনেকৈ দেখায় এনেকৈ দেখাই থৈছে। মানে এয়াও চাওকচোন আৰু দেখাই আছোঁ ব'লক। ধুনীয়াকৈ গণেশ বাবাজন ঘূৰি আছে পাছফালৰ পৰা ইফালে আগফালে ওলাব এতিয়া, এনেকৈ মানে ৰাউণ্ড দি আছে। তো এনেকৈ ৰাসত দেখা পাওঁ। আৰু এয়া পূজাটো দি থৈছে, আগতেতো জীৱন্ত থৈছিলে, এতিয়া জীৱন্ত নাই বাৰু, এনেকৈ পুতলা দি থৈছে। তো এয়া আৰু আহিছোঁ, ইফালে আৰু আছে, কি আছে ইফালে চাওঁ ব'লকচোন। তো ইয়াত লিংগত গাখীৰ নে পানী ঢালি আছে আৰু কিবা তেনেকৈ দেখাইছে। তো ভাল লাগিছে, কিবা ইউনিক কৰিছে ন, ইউনিক কৰিলে ভাল লাগে এনেকৈ। তো ইয়াতে বহুত ধুনীয়াই হয় পূজা হেৰিয়ত আপোনাৰ। আৰু এইটো একদম লেজাৰ লাইট দি পেলাইনি ওপৰত তেনেকৈ দেখাই আছে। এইটো বহুত ভাল লাগিলে চাই পেলাইনি, বহুত দেৰি চালোঁ এনেকৈ। মানে বাচ্ছাবোৰে বহুত ৰৈ চাইছে, আৰু বাচ্ছা কি ডাঙৰ মানুহেও চাইছে, আমিও বহুত দেৰি চালোঁ এনেকৈ, ভাল লাগিছে। আৰু আৱাজ দি আছিলে, আৱাজটো শুনো আহকচোন। লাইট গুচি গ'ল, লাইট গুচি গ'ল। এয়া চালে কেনেকুৱা লাগিছে জনাব। আমাৰ বহুত ভাল লাগিলে ওচৰৰ পৰা চাই পেলাইনি। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এয়া বা মই ৰাজদা ৰৈ আছোঁ। তো ভাগৰো লাগিছিল, সেইকাৰণে অকণমান ৰেষ্ট লৈ ল'লোঁ তেনেকৈ। আৰু এয়া মোৰ ফেভৰেট কাৰ্টুন মটু আৰু পটলু। মটু পটলুৰ লগত এটা ভিডিঅ' নুঠাকৈ কেনেকৈ থাকোঁ নহয় জানো, বহুত ভাল লাগে, মই চায়ো ভাল পাওঁ, চাই থাকোঁ এতিয়াও, ফেভৰেট মোৰ হয়। তো ইয়াতো দুখনমান ফটো উঠিলোঁ আৰু দুটামান ভিডিঅ' কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। বাচ্ছাবোৰে খুব ভাল পাইছে, কিন্তু লগতে মোৰো ভাল লাগিছে। আৰু এইফালে আহিলোঁ, দুটামান পুতলা লওঁ বুলি ভাবিলোঁ পূজা বুলি, যিহেতু মোৰ ঘৰত সৰু ভণ্টি আছে। তো আৰু এজনী ভতিজাও আছে টিকলি, সিহঁতৰ কাৰণে ভাবিলোঁ লৈ যাওঁ বুলি। তো এয়া লৈছোঁ পুতলা দুটা, বা আৰু মই চাই আছোঁ কোনজনী লওঁ। ইমান কিউট কিউট লাগিছে, চব বেলেগ বেলেগ ৰূপত মানে। তো ভাল লাগিছে এনেকৈ লৈ পেলাইনি, ভাল লাগে। এনেও পূজাত আগতে সৰুতে কিনিছিলোঁ বস্তু, এতিয়াতো কিনা নহয়, যিহেতু এইবাৰ কিনিলোঁ। তো এয়া চাই পেলাইনি আমি ওলাই আহিলোঁ এতিয়া ঘৰলৈ যাওঁ বুলি। আৰু বহুত দেৰি হৈ গৈছিলে, প্ৰায় 2:30 বাজিছিলে। তো এয়া আকৌ ৰাস্তাত আহোঁতে দেখা পালোঁ, ইয়াতে বহুত ধুনীয়াকৈ সজাইছে। তো ইয়াতে সোমাবৰ কাৰণে নহ'লে আৰু সময়। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।